11 তাৰিখ ৰাতি 11:30 মানত আমাৰ ঘৰ পুলিচ আহিছে। পুলিচে মোৰ ল'ৰাৰ কাৰণে বিচাৰিছে। নাম ক? পল টেৰাং মোৰ ল'ৰাটোৰ নাম আৰু ৰাকেশ টেৰাং দুইটাকে বিচাৰিছে। তাৰপিছত মইতো সুধিছোঁ কি কাৰণে বিচাৰিছে, তেতিয়া কৈছে পিছত গম পাবি, এনেকৈ মোক খং পৰা গালি দিছে। তাৰপিছত মইতো বাৰে বাৰে সুধিছোঁ আপোনালোকতো যদি পুলিচ মানুহ হয় তেনেহ'লে গেট ফালে আহিব লাগে, কেলৈ বেৰা ভাঙি আহিছে। আমাৰতো চাকৰি কৰা ঘৰ হয়তো, আৰুতো মেডিকেল কলেজত তেখেতে চাকৰি কৰে আৰু চাকৰি কৰা ঘৰ হয়। তেনেকৈ কোৱাৰ কাৰণে সিহঁতি কৈ আছে তহঁতৰ ল'ৰা চম্ভালিব পৰা নাই, ভালকৈ চম্ভালিব লাগে, মোৰ ল'ৰা হ'লে মই খুব পিটিলে হয়, এনেকৈ কৈছে। এতিয়া গাড়ী ক'ৰ পৰা কিনিছে এইবিলাক, এনেকৈ সুধিছে। তেতিয়া মই কৈছোঁ প্ৰুফ লাগে নেকি গাড়ী কিনাটো? মোৰ হাজবেণ্ডতো চাকৰি আছেতো, পল দেউতাটো চাকৰিৰ পৰা লোন লৈ গাড়ী কিনিছে। আৰু আমাৰতো ৰবৰ বাগানো আছে, ৰবৰ আঠা ওলাই আমি জমা কৰি অলপকৈ আমিতো গাড়ী কিনিছে। আৰু এনেকৈ ইমান হুলস্থুল আপোনালোকে কেলৈ কৰিব লাগে? আৰু মানে এটি এজন দুজন নহয়তো, এইটো 12জনমান মানুহ আহিছে। আৰু ইমান মানুহ, ছোৱালীও ভয়ত ভিতৰত কান্দি আছে। তাৰপিছত কৈছে মইতো থানা OC এজনে কৈছে, আৰু এজনে কৈছে মইতো মাৰাক হয়, এনেকৈ কৈছে। তেতিয়াতো মই থানা OC হয়, মোক পলে মাতিছিলে সেইকাৰণে মই আহিছোঁ, এনেকৈ কৈ মানে OCটো বাহিৰত নবহে, এইটো ডাইৰেক্ট ভিতৰ সোমাইছে। আৰু ছোৱালীটো পঢ়ি আছে, ভয়ৰ পৰা সিটো কঁপি গ'ল, কান্দি আছে। আৰু আমিতো সেইকাৰণে পুলিচৰ একো গমেই পোৱা নাই, আৰু পুলিচ বুলি আমি ভবা নাই, মানে চিভিল ড্ৰেছত আমাৰ ঘৰতো এনেকৈ যাব নালাগিছিলে। মোৰ মন বহুত দুখ হৈছে। হয় মোৰ ল'ৰাই কিবা এটা ভুল কৰিব পাৰে, হ'লেও ইমান ডাঙৰ ভুল নকৰে। আমি পিছত গম পাইছোঁ যে মাৰোৱাৰী ল'ৰা আৰু ক'ৰ ছোৱালীৰ লগত সিহঁতৰ বেয়া কাম হৈ আছে, ক'ত ইটা ভাটা তাত। সেইটো কেছৰ কাৰণে মোৰ ল'ৰাক বিচাৰিছে বুলি মই পিছত গম পালোঁ। গম পোৱাৰ পিছত মইতো থানাত আকৌ আহিছোঁ, কি কাৰণে মোৰ ল'ৰা সেইদিনা বিচাৰি আহিছে, কেনেকৈ হ'ল খবৰ ল'বলৈ। তেতিয়াতো কৈছে তোৰ ল'ৰাটো চব বেয়া কাম কৰে, এনেকৈ কৈছে। লাষ্টত কৈছে কি পলটো ভাল, বেয়াটো নহয়, OC ছাৰে কৈছে কোনোবা বন্ধুৰ লগত পৰি বেয়া হ'ব পাৰে, কিন্তু সি ভাল ল'ৰা এনেকৈও কয়। পিছত মই সুধি আছে ছাৰ মোৰ ল'ৰাটো কেতিয়াও ভুল কাম নকৰে, সিটো কৈছে মইতো কেছে কাম কৰিম মা, মই কেতিয়াও ভুল কাম নকৰোঁ। আৰু মোৰ ল'ৰাটো মোৰ আগত কেতিয়াও মিছা কথা নকয়, য'ত যি ঘটনা হওক চব কথা মোক ঘৰ গৈ কৈ দিয়ে। মইতো বহুত বিশ্বাস কৰোঁ, মই তাৰ মা নহয়, তাৰ ফ্ৰেণ্ড নিচিনা হয়, সেইকাৰণে মোক চব কথা সি কৈ দিয়ে। সেইকাৰণে মইতো মনটো বহুত দুখ লাগিছে, কিন্তু ল'ৰাটো মুখৰ পৰাটো মই শুনিব পৰা নাই। আৰু পুলিচবিলাকে ক'ত কি কৰি দিলে, কৈছে তোৰ ল'ৰা বিচাৰি ওলাবি, যদি আমি বিচাৰি ওলাওঁ গুলি মাৰি দিম, এনেকৈ ক'লেতো ল'ৰাটো লুকাবই, আৰু ভয়ে খাই গ'ল। আৰু কমটি বয়স ল'ৰা, ইমান বয়সো হোৱা নাই, এতিয়াতো 5th চেমৰ এক্সাম আহি আছে। এতিয়া এনেকৈ যদি ল'ৰা পলাই থাকিব লাগে, তাৰতো লাইফটো বৰবাদ হৈ যাব। সিটো কেনেকৈ পঢ়িব, কেনেকৈ এক্সাম দিব? আৰু পুলিচবিলাকেতো এনেকৈ বিচাৰিব নালাগিছিলে, আৰু মাৰাকো এনেকৈ কৰিব নালাগে। মাৰাকটো বোলে শুনা মতে মইতো চাকৰি ৰিটায়াৰ হোৱা মানুহ আকৌ এনেকৈ মানুহৰ উগ্ৰপন্থীৰ নিচিনা যাব পাৰে নেকি? সেইকাৰণে কাৰ্বি আংলঙত এইটো মাৰাক থাকিব নালাগে। আৰু যদি কাৰ্বি আংলঙৰ পুলিচে যদি এইটো ঠিক কৰিব নোৱাৰে, মোৰ ল'ৰাৰ কাৰণে যদি সিহঁতি অতি সোনকালে হেৰি কৰিব নোৱাৰে, আৰু মাৰোৱাৰী ল'ৰা যদি ৰেষ্ট নকৰে, তেনেহ'লে কাৰ্বি আংলং পুলিচেই নালাগে। আৰু অতি সোনকালে এইটো মাৰোৱাৰী ল'ৰা যোনটো লেংটা হৈ এইটো কিবা ইটা ভাটাৰ ভঙা চিঙা ঘৰ আছিলে, এই লেংটা মানুহক পুলিচে নধৰে, আৰু আমাৰ ৰাকেশ আৰু পলে ভাল কাম কৰাকেইটা কিয় ধৰিব লাগে? এইটো কাৰণে মইতো পুলিচক মই বহুত বেয়া পাইছোঁ। এনেকৈ হ'লে আমাৰ কাৰ্বি আংলঙত যদি নালাগেই পুলিচ থাকিবলৈ, পুলিচৰতো ভাই ভনী সিহঁতৰতো আছে, সিহঁতেও নিজে বুজিব লাগে যে আমাৰো পৰিয়াল আছে, আমাৰ ছোৱালীও এনেকৈ হ'লে কি হ'ব। সেইকাৰণে মাৰোৱাৰীৰ কাৰণে অতি সোনকালে মাৰোৱাৰী দোকান বন্ধ কৰিব লাগে, আৰু 1-2 দিনৰ ভিতৰত মাৰোৱাৰী ল'ৰাক ৰেষ্ট কৰিব লাগে পুলিচে। মই ইমানেই জানিছোঁ। এতিয়া চিভিল ড্ৰেছ পৰা আহিছে? চিভিল ড্ৰেছ পৰা আহিছে, একজনো ড্ৰেছ নাই মুঠতে। কোন তাৰিখে আপোনাৰ ঘৰলৈ আহিছিলে? 11 তাৰিখ। 11 তাৰিখে আহি পেলাই কি বুলি ক'লে? 11 তাৰিখ আহিছে, আহি আমিতো গম নাপাওঁ, কুকুৰ হাল্লা কৰিছে, তেতিয়াহে আমি ওলাইছোঁ বাহিৰত। ওলোৱাৰ লগে লগে মই দৰ্জা খোলাৰ লগে লগে ডাইৰেক্ট সোমাই গৈছে। কিমান টাইমত হৈছে? 11:30 টাইমত ৰাতি। সেইকাৰণে মোৰ ছোৱালী কান্দি আছে, ভয় খাই গ'ল। তাই কিতাপ পঢ়ি আছিলে, ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে ছোৱালীও, এতিয়াতো এক্সাম কৰি আছে। আপোনালোকক এনেকুৱা এৰেষ্ট ৱাৰেণ্ট বা কিবা এনেকুৱা? নাই, একো ৱাৰেণ্ট নাই। মই সুধিছোঁ
কিন্তু আপোনালোকৰ কিবা ৱাৰেণ্ট আছে নেকি? আমাৰ ঘৰত ডাইৰেক্ট কেলৈ সোমাইছে? আমাৰতো চাকৰি কৰা ঘৰ হয় ইয়াতে, আমিতো চোৰ ডকাইতৰ ঘৰ নহয়। আৰু মই কৈ দিছোঁ আমাৰ বংশ খানদানতে চোৰ ডকাইত নাই, মোৰ ল'ৰা কেতিয়াও বেয়া কাম নকৰে, মই এনেকৈও কৈ দিছোঁ। তেওঁ কৈছে তোৰ ল'ৰা বেয়া কাম কৰিছে নকৰিছে পিছত গম পাবি, এনেকৈ মোক ধমকিও দিয়ে। এনে কি বুলি কৈ বিচাৰিছোঁ বুলি কৈছে আপোনালোকক? কিয় দৰকাৰ? একো নকয়, কি কাৰণে বিচাৰিছে মই বাৰে বাৰে সুধিছোঁ, কৈ কি পিছত গম পাবি এনেকৈহে কৈছে। আৰু একো কথা পুলিচে আমাক পোৱা নাই। সেইকাৰণে মই থানাতো আহিছোঁ পিছৰ দিনা, থানাত ৰচিতাত সুধিবলৈ মোৰ ল'ৰা কি কাম কৰিছে, কি কাৰণে মোৰ ল'ৰাক বিচাৰি গৈছিলে আমাৰ ঘৰটো, আৰু ৰাতি যে বেৰা ভাঙি সোমাইছে আপোনালোকে, মইতো সুধিবৰ কাৰণেও গৈছোঁ। তেতিয়া কৈছে তোৰ ল'ৰাটো খুব বেয়া কাম কৰিছে, এনেকৈ কৈছে। কি বেয়া কাম কৰিছে? তেতিয়া কৈছে সিটোতো বেয়া কামটো কৰা নহয়, ল'ৰাটো ভাল ল'ৰা, বেয়া ল'ৰাটো নহয়, লগত কৰি বেয়া হ'ব পাৰে সেইটোতো নাজানো, এনেকৈ কৈছে। তাৰপৰা কৈছে ওলাই দিবি ল'ৰাটো, যদি ওলাই নিদিওঁ আমি যদি ধৰিব পাওঁ তেনেহ'লে গুলি কৰি দিম। থানাও তেনেকৈহে কয়, কি কৰিছে সেইটো নকয় মুঠতে, সিহঁতি লুকাই থয় কথাবিলাক। এইটোকে আকৌ আৰক্ষীক বা আৰক্ষীৰ ওপৰত এনেকুৱা কিবা এজেহাৰ ধৰণৰ দিছে নেকি, যে উগ্ৰপন্থী ধৰণেহে আপোনাৰ ঘৰত গৈ সোমাইছে? নাই, আমিতো একো এজাহাৰ দিয়া নাই, একো কৰা নাই, একো কৰা নাই। আমি খালি মন দুখ হৈ বহি আছে ঘৰতে, কি কৰিম কি নকৰিম। ল'ৰাও এতিয়ালৈকে খবৰ পোৱা নাই, ক'ত আছে, কি খাইছে, কেনেকৈ আছে, কিমান আমাৰ মন দুখ। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ মানে আমাৰ এতিয়া ল'ৰাকেইটা বাহিৰত ওলাব লাগে, সিহঁতি এনেকৈ লুকাই থাকিলে নহ'ব। মানে তাৰতো এক্সাম আহি আছে, 5th চেমৰ এক্সাম। এতিয়া এক্সাম নিলিখিলে সিহঁতৰতো লাইফ বৰবাদ হৈ যাব, ষ্টুডেণ্ট হয়তো। সিহঁতি বাহিৰত ওলাব লাগে আৰু এক্সাম চেক্সাম লিখিব পাব লাগে। এই ল'ৰা দুটাক মুঠতে অতি সোনকালে সিহঁতক যদি কেছ দিছে মাৰোৱাৰীয়ে, কেছ দিলেও কেছ উঠাই ল'ব লাগে। আৰু ইহঁতি বেয়া কাম কৰা নাই, মাৰোৱাৰী ল'ৰাই বেয়া কাম কৰিছে, চবেই ৰাইজে দেখি পাইছে, ভিডিঅ' ভাইৰেল হৈ গ'ল। এতিয়াতো মইতো ক'বই নালাগে, ভিডিঅ'টো মই চাবলৈ লাজ লাগিছে। আপুনি পলটেৰাঙৰ মাক? হয়। ঘৰ বস্তুবিলাক অত্যাচাৰ কৰা নাই, অন্যায় কৰা নাই, খালি গোটেই ভিতৰত সোমাইছে, যিমান ৰুম আছে সোমাইছে। তাৰপিছতে যেতিয়া পিছত মোৰ মন দুখ হৈছে, মই হাজিৰে দিহে বেৰাটো লগাই দিয়ে, টিং বান্ধাবিলাক যি হওক। আৰু মই বয়স হ'ল, বুঢ়া হ'ল, মইতো ইমান কৰিব নোৱাৰে। এতিয়া ল'ৰাও এতিয়া পঢ়ি আছে, সিও ঘৰ কাম কৰিব নাজানে। তাৰপাছতে মই হাজিৰা দিহে বেৰাবিলাকতো, মানুহক হাজিৰা দিহে বেৰাবিলাক লগাই থাকে। এতিয়া বৰ্তমানতো পুলিচ মানুহবিলাক ইমান অন্যায় কৰিব নালাগে, কেলে মোৰ বেৰাটো ঠেলি পেলাই পূৰা পোহৰ কৰি দিছে, সেইটোহে অন্যায় মোৰ ঘৰৰ কাৰণে। বেৰাৰ কাৰণে কি দুশ্মন হৈছে বেৰাৰ লগত পুলিচবিলাক। কিন্তু পুলিচবিলাকতো অন্যায় কামটো কৰিব নালাগে। ইমানে মই আপোনালোকে থানালৈ যোৱাৰ পিছত আৰু কি বুলি কৈ থাকে? মানে এতিয়াতো আপোনালোকে গৈছোঁ, মই যোৱাকালিও গৈছোঁ, কৈছে ল'ৰাটো বিচাৰি আন, ল'ৰা বিচাৰি আনিবি তহঁতি, যদি তহঁতি নিবিচাৰ আমি বিচাৰি যদি উলিয়াব লাগে তেনেহ'লে আমি গুলি কৰি দিম। কোনে কৈছে এই কথাষাৰ? সেইটোতো মাৰাক সেইদিনা ক'লে, আৰু এইটো OC ছাৰেও কৈছে ল'ৰা বিচাৰি আন, মই কেছটো সমাধা কৰি দিম, এনেকৈ কয়। ল'ৰা খালি বিচাৰিব লাগে, ইমানেই। আৰু সেইদিনাতো আমাৰ ঘৰতো মাইকী পুলিচো যোৱা নাই, আমিতো মাইকী মানুহ থকা ঘৰ, মোৰ ছোৱালীও আছে, সৰু ছোৱালী, এতিয়া তাইতো ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে, তাই ইমান ভয় খাইছে। গোটেই মতা মানুহ পুলিচে গৈছে, ওমেন পুলিচটো নাই নেকি কাৰ্বি আংলঙত? সিহঁতিতো গৈ কমচেও, আৰু আগত আমাৰ কাৰণে এবাৰমানতো ৱাৰেণ্টটো দিব লাগিছিল, বা তোৰ ল'ৰা এনেকৈ হৈছে কিবা হৈছে, একো খা খবৰ নাই। ৰাতিটো একদম ডকাইত নিচিনা গৈছে, ইমান মনটো বেয়া লাগিছে। ছোৱালী ভয়ৰ পৰা ঘৰেই নাথাকে, এতিয়াও আমি লগত লৈ আহিছোঁ, কাৰণ আমি য'ত গ'লোঁ তাইক এতিয়া লৈ যাবলগীয়া হৈ গ'ল। বহুত ভয় খাইছে, আকৌ পুলিচ আহিব নেকি এনেকৈ, সেইকাৰণে মন বেছি দুখ হৈছে। এতিয়াতো মুঠত আমি ক'ব গ'লে মাৰোৱাৰী ল'ৰাৰ কাৰণে, বেয়া কাম কৰাৰ কাৰণে জেলত থ'ব লাগে, আৰু এইটো মাৰোৱাৰী দোকান মুঠতে বন্ধ কৰিব। সিহঁতি বিজনেছ কৰিব আহিছে ইয়াত, ঠিক আছে, বিজনেছ মানে কাপোৰৰ বিজনেছ কৰিব আহিছে বুলি কৈছে, ঠিকে আছে, আমি কোনো কমপ্লেইন নাই, আমাৰ একো প্ৰব্লেমো নাই, বিজনেছ কৰিছে কৰক, কিন্তু ছোৱালী বিজনেছ হৈ গ'ল নহয়। Nili si iningaduk kedokala pulo nilisupo porterang penkela rakes ta nilisupo aronlo alang li tumpan da polis kiri aret ikupia joinema punya ta cinina koko penke disikoi ningendo dokela polis tumke isi okropunthia son si dilihen kena akidut lo nirtum han thang information obe pinpen alang li tumbang ke bangkri ni do
ekop lanili hem ala biriar pong ke ting si kene kepar pong so ting kepar pong nijok mo ke cek lo karlo tiar lo masih la ekop la tum nang by clean lo amadi tuma hem methan mo ke improve dun lo ma thik 11:30 bai lo ni ta ka bebe lo angke kupi pot ma pun ni ta thodun lo sarbi da nang thodun lo bahani chon dun lo bang tunga nang lup jam de lo masih polka bebe din ko dar lo pola bebe ke la porum halo jo ama direct lup chok lo to ka bebe arum angke hilang lo paleng bethe ta artik lo war mari atok bethe ta artik lo ngili supi bang ta kita pur hi geli ta ka resi klem top lo so ta kupi pot lo ma ama siang ke nilitum mata lo phasa bang ke police pu tinte dal pinne song mula mani tum da ko son jar lo ma mani tum da oxy claim thorong lo ama se ho phit bang ke tum ke police ne ke thana usilo pu ame thang ke than lo ako hala marak bang ta ke than lo ne ke marak lo na ke than lo lang se police tu ne le lo ma siang ka ita ane ningdo la masni ta phibanga puthulo nang tung song thang ne ta employee ne ta sakuri claim ne medical claim dong si claim bom re tayar pun ke soi ma bel apo si bili tum ke daka ka heno pi ne ke ni tum supo mata kam ke ini mata pin khat khel hai kam ke heno kam ke masih nang le supo bang ke pare pametu ke pare pameme kulipute nitum ke apa enggak apa penke nang le sopo ke proponthi akam diman akam si ke claim asi lahai gari ta ke nam lo hala baleno la track to lo diman pensi la so gari ke nam lo bang long posa hang to asi gari ke nam lo to hala usi bang masih ne te dam nun lo gupi lo deta inut sakuri emonit no retiarang deng nang lo aposine ta la so baleno ta dokumen nai ma la ke ne lun sige nikan se belang so gari ke play ne lun sige johan gala traga bangke ne ruboro bagando no somara men la recurring pin ne chubilo mechurlo gala ruboro poisa ta asawa so chubilo la pensine traga chena pol ke la ke student la ke ko na gari sige nam lang ma kapuria korota ne aposi ki piduna la ke gari ke nam ya monit kali de ene sopo ke di mana menit kali atheni tum bihek pen si chupang re bihek pen si ki pathe pading la bangke ne sopo ke ne chini nang tum chini lo ke chini ni lo lo chop poset pun to dom ngi pi la to lora to demand kora lora hoy eto lora to beya lora gotike demand kuri gari kinise এটা হে পালেও নতুন হেতু ডিমান্ড কৰা পইচা হে গাড়ী কিনিছে আকৌ হেতু ট্ৰাক আছে এই ট্ৰাকো ডিমান্ড কৰা পইচাৰ পৰা ট্ৰাক কিনিছে তেনেকে মোক কৈছে এতিয়া মই ক'লো মোৰ ল'ৰা কেনেকে ডিমান্ড কৰিব সি ডিমান্ড কৰা ল'ৰা নহয় সি ষ্টুডেণ্ট হয় পঢ়ি আছে তাৰপিছত একফালৰ আমাৰ কেছ এইফালৰো সি অলপ লগতো থাকে কেছ কামো অলপ কৰে তাৰপাছত সি কেনেকে সি ডিমান্ড কৰিব কেনেকে সি হেৰি কৰিব সি টকা পইচা লাইনত সি নাজানে মোৰ দৰমহা পইচা পেলাই মই পঢ়াই আছোঁ খৰচ পাতি মই দিছোঁ তাৰপিছত সি ডিমান্ড কৰা ল'ৰা নহয় এই গাড়ী কিনাটো মই মোৰ চাকৰিটো এতিয়া মেডিকেল কলেজৰ চাকৰি তাতে মোৰ এইটো চাকৰি দৰমহাৰ পৰাহে মই লোন লৈহে গাড়ী কিনিছোঁ এখন গাড়ী বালেনো তাৰপিছত ট্ৰাক কিনিছে এই ট্ৰাকখন কিনাও মই নিজৰ ইনকম পৰা কিনিছে কাৰণ কি মই নিজৰ বাগানৰ পইচা 3 বছৰ বাগানটো এইটো ৰুবৰ হেৰিত কৰি আছে তাৰপিছত 3 বছৰৰ পইচা মই জমা কৰি সেইটো পইচাই হয় ল'ৰা ডিমান্ড কৰা পইচা নহয় মই এনেকৈ তৰ্ক কৰিছোঁ তাৰপাছতে বালেনো কিনাটো সেইটোতো হৈ গ'ল মই লোন লৈছে গাড়ী লোন বেংকত হেৰি যোগাযোগ হয় এতিয়া মান্থলি দিব লাগে 18,000 মোৰ দৰমহাৰ পৰা কাটি আছে বেংকত মানুহ কাক ডিমান্ড কৰিছে কৈছে না হা কাক ডিমান্ড কৰিছে কৈছে না নাই মোৰ ল'ৰা বোলে কৈছে আচ্ছা সি ল'ৰাটো বেয়া ল'ৰা বুলি কৈছে সি মাৰোৱাৰী ডিমান্ড কৰে কাকবা ডিমান্ড কৰে
সেই পইচাহে গাড়ী কিনিছে, মোক ছাছপেক্ট কৰিছে। সেইকাৰণে মই কৈছোঁ প্ৰুফ লাগে নেকি, এই গাড়ী কাগজবিলাক মই দেখুৱাব লাগে, যদি দেখাব লাগে মই দেখাই ল'ম, মোৰ নামেই গাড়ী নে মই লোন লৈছে এইটো গাড়ীটো। তে থানা উচি কৈছে এনেহ'লে হ'ব একো দেখাব নালাগে, তাৰপাছত গুচি গ'ল। এতিয়া কি বিচাৰে আপোনালোকে, কি বিচাৰে এতিয়া মই বেচৰাটো এনেকৈয়ে বিচাৰিছোঁ, পুলিচবিলাক যে ইমান অন্যায় কৰে, একো ইনফৰ্মেশ্যন নথকাকৈ, একো নজনাকৈ তেনেকৈ আমাকে এনেকৈ অন্যায় কৰে। সেইকাৰণে পুলিচৰকেইটাও অলপ মানে কানুনমতে সিহঁতে গ'লে ভাল আছে বুলি মই ভাবিছোঁ। আৰু নিজৰ যিটো কানুন আছে সেই নিজৰ কানুনমতে কৰাই ভাল, কিন্তু পাব্লিকত বা এনেকৈ অন্যায় কৰা, বেৰা ভাঙা, গুণ্ডা হিচাপত অহাটো মইতো পচন্দ নহয়। মই পুলিচ ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছোঁ, কিন্তু নিজৰ আইনমতে, লাইনমতে, নিজৰ কানুনমতে যোৱাটোকে ভাল, মই সেইটোৱে বিচাৰিম।